আমি আজি অত্যন্ত সুখী যে আমাৰ অসম চৰকাৰৰ নেতৃত্বত যে আমাৰ বাগুৰুম্বা আমাৰ নৃত্য বড়োসকলৰ সেই বাগুৰুম্বা নৃত্যখন বিশ্ব দৰবাৰত বা আমাৰ বড়োসকলক চিনাকি দিবলৈ কাৰণে অসম চৰকাৰ আমাক সুযোগ কৰি দিছে আৰু আমি বৰ্তমান বিভিন্ন জিলাত আমাৰ অসমৰ বিভিন্ন জিলাত প্ৰশিক্ষণ চলি আছে। আমাৰ 8, 9, 10 আমাৰ জিলাই প্ৰশিক্ষণ চলি আছে আৰু লগতে 11 তাৰিখৰ পৰা আমাৰ গুৱাহাটী সৰুসজাইত আমাৰ প্ৰশিক্ষণ চলিব আৰু আহি থকা 17 জানুৱাৰীত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে উপস্থিত থাকাতেই আমাৰ এই নৃত্যখন বাগুৰুম্বা দহৌ আমি বাগুৰুম্বা দহৌ বুলি আমি সেই প্ৰগ্ৰামৰ নামটো ৰাখিছোঁ বা বাগুৰুম্বা ৱেব বুলিও কয়। বাগুৰুম্বা ৱেব আমি দেখাবলৈ সুযোগ লাভ কৰিম আৰু সেইবাবে আমি অল বড়ো কালচাৰেল অৰ্গেনাইজেশ্যন হয় বড়ো জাতিৰ হৈও আমি অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। প্ৰথমতে আটাইকে ইংৰাজী নৱবৰ্ষ 2026 চনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো অহা 17 জানুৱাৰী তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰৰ সহযোগত গুৱাহাটী সৰুসজাই যি খেলপথাৰ তাত আমাৰ বড়ো বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰ নিয়াৰ কাৰণে এটা প্ৰস্তুতি চলাই আছে আৰু সেই প্ৰস্তুতিৰেই অংশ হিচাপে আমি শোণিতপুৰ জিলাৰ পৰা দুটা LAC লেবেল কৰিছোঁ। দুটা কেন্দ্ৰত আজিৰ পৰা প্ৰশিক্ষণ চলাই থকা হৈছে। এটা তেজপুৰ চাৰ্চ ফিল্ড আৰু এটা আমাৰ এই ঢেকীয়াজুলি বইজ হাই স্কুলৰ খেলপথাৰত। আমাৰ শোণিতপুৰৰ পৰা প্ৰায় 518জন শিল্পীয়ে অংশগ্ৰহণ কৰিব। আমি আশা কৰোঁ উক্ত কাৰ্যসূচীত আমাৰ শোণিতপুৰ জিলাৰ যিসকল শিল্পী তেওঁলোকে ভালদৰে প্ৰদৰ্শন কৰিব। আমি এইখিনি আশা কৰিছোঁ।